হাই গাইজ গুড ইভিনিং কেনে আছে আপোনালোকে ভালনে মইতো ভালে আছোঁ বৰ্তমান গৰমত অৱস্থা বেয়া হৈ আছে আজি এনেকুৱাই ৰ'দ দিছে তো ভিতৰত সোমাই থাকিব পৰা নাই তো এনেকুৱা বতৰত আম খাব লাগে তো ঘৰৰ পৰা আমাৰ আম দি পঠাইছে ৰুমলৈ তো এতিয়া আমখিনি খাম তাৰ আগতে কাপোৰ মেলি থৈ আহিছিলোঁ ৰ'দত এতিয়া চাগে কাপোৰখিনি জ্বলি যাব চাগে নানিলে মানে এতিয়া কাপোৰখিনি প্ৰথমতে আনি লওঁ তাৰপিছত আম খাম ওপৰলৈ আহিলোঁ এতিয়া ভালেই লাগিছে বাহিৰত ধুনীয়াকৈ বতাহ দি আছে ভিতৰত ফেনৰ হাৱাও ইমান ভাল লগা নাই ইয়াত দি আহি ইমান ভাল লাগিছে কাপোৰখিনি নিবলৈ আহি ৰখি দিছোঁ চ' আজি ব্লগটো আৰম্ভ কৰা দেৰি হৈ গ'ল ৰাতিপুৱাৰ পৰা টাইমেই নাপালোঁ তো এতিয়া সময় হৈছে 2টা বাজিছে 2টা বজাৰ পৰাই আৰম্ভ কৰিছোঁ ব্লগটো তো লগত থাকিব চাই থাকিব এতিয়া কাপোৰখিনি নি তাৰপিছত আম খাম তো মোৰ কাপোৰখিনি লৈ ল'লোঁ ইয়াত আহি ৰখি দিছোঁ হাজবেণ্ডে আম খাবলৈ বহি আছে তেখেতে ভাবিছে চাগে এজনী গ'ল আৰু তাইও সাজে ইমান দেৰিলৈকে এতিয়া যাম আম খাম তো এতিয়া প্ৰথমতে আমখিনি উলিয়াই ল'ম যি ঘৰৰ পৰা বস্তু দি পঠাইছে তাকে চাওঁ কি দি পঠাইছে মোৰ ফেভৰেট বস্তুটো দি পঠাইছে ঢেকীয়া এছত ফ্ৰেছ ঢেকীয়া একদম কিনি খাই ইমান ভাল নালাগে পাত খোপা দি থৈ দিয়ে এইকেইটা ঢেকীয়াকেইটা দেখিয়ে খাওঁ লাগি গৈছে তাৰপিছত দি দিছে ৰঙালাও ঘৰৰ গছৰ ৰঙালাও হয় এইবোৰ চব আমাৰ বাৰীৰ তাৰপিছত দিছে ভাত কেৰেলা সৰু সৰু ভাত কেৰেলাখিনি মই গছৰ ভাত কেৰেলা তাৰপিছত দিছে এইটো গোমধান এইটো মোৰ হাজবেণ্ডে খাই বহুত ভাল পায় তেখেতৰ কাৰণে দি পঠাইছে চাগে এয়া হৈছে আচল বস্তু আম গছৰ কিনা আম খাই ইমান টেষ্ট নালাগে গছৰ আম যিটো টেষ্ট চ' এতিয়া আমি খাম তো ব'লক আপোনালোকেতো খাব নোৱাৰে চাব আৰু গছৰ আম ইমান ধুনীয়া ডাঙৰ চব এতিয়া আৰু এটা বস্তু লাগিছিলে বাট এইটো দিলে ভাল লাগে সেইটো নিদিলে ভাল নালাগে খাই যিটো হৈছে নেমু পাত দিলে তাৰ চেণ্টটোৱে বেলেগ আহে সেইটো খাবলৈও টেষ্ট লাগে তো এতিয়া হাজবেণ্ডক কৈ চাওঁ তেখেতে আনি দিয়ে যদি অফিচৰ পৰা আহি অলপ শুবলৈ লৈছিলোঁ মোক এতিয়া পঠাইছে নেমু পাত আনিবলৈ আম খাব বোলে উপায় নাই আৰু চাৰি পাঁচটা হ'লে হ'ব ন হ'ব নাই মজা চেণ্ট আহিছে টেষ্টিকৈ খাবলৈ কষ্টটো কৰিবই লাগিব ন হয় আমকেইটা কাটি ল'ম চাইছে আমখিনি বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া কিন্তু ভিতৰত ইমান ভাল নহয় এয়া চব আমাতকৈ আগতে কোনোবাই খাই থৈছে এইটো ভাল এইটো কৈছে আমটো এটা বনাইছে কেইটা কাটিছে 4টা 5টা এই চুলি লাগি আছিলে চুলি নহয় যাব এয়া দি দিছোঁ নেমু পাত নিদিলে মই একো টেষ্টি নাপাওঁ
কথা চব একে বস্তু বোলে अभी इसको कुचलाएगा मतलब क्या खानेगा এইফালে আপোনালোকে এবাৰ চাই লোভ লগাই দিয়ক খাই চাব নেমু পাত দি আৰু কমেণ্ট কৰি জনাবচোন কোনে কোনে খায় নেমু পাত দি খাইনে দে এতিয়া খায় ইমান মিঠাও নহয় ইমান টেঙাও নহয় খুবেই টেষ্টি লাগিছে আমাৰ বেছিকৈ পকা নাই আধা পকা হৈ আছে যে সেইকাৰণে খাবলৈ বেছি টেষ্টি হৈছে আপোনালোকে খাব নেকি খাম ক'লেও নাপায় কেনেকৈ খাব তো মই এইটো খাই ফিনিছ কৰি লওঁ তো আপোনালোকে চাই থাকক আজি ব্লগ তো হৈ গ'ল এতিয়া থাকি গ'ল মাথো আমাৰ এইটো গুটিটো আৰু এই নেমু পাতখিনি এইখিনি চেণ্টৰ কাৰণে দিছিলোঁ এইখিনি নাই খোৱা তো মই ইমানখিনি অকলে খালোঁ বুলি নাভাবিব লগত খালে তো চাই থাকক এয়া হৈছে সন্ধিয়াৰ সময় চাওক চাৰিওফালটো দেখিবলৈ ইমান ধুনীয়া সেউজীয়া আৰু এইফালে আকৌ কি কৰিছে মোবাইল টিপি আছে আম চাম খালা কমচে কম এতিয়া এক্সাৰচাইজ কৰা এইটো বাঢ়ি গৈছে এইটো বাঢ়ি গৈছে পেটটো আজি নকৰোঁ এই অলপ কমচে কম পেটটো কমিব ন কিমান শাস্তি দিয়ে গোটেই এক্সাৰচাইজ কৰিলে একদম ভাল নালাগে কৰিবই লাগে তো এতিয়া টাইম হৈ গ'ল অলপ এক্সাৰচাইজ কৰিবই লাগিব এক্সাৰচাইজ কৰিলে নিজৰ কাৰণেও ভাল গাটো সুস্থ থাকিব ভালে থাকিব আৰু যিহেতু মই অলপ ফুলি গৈছোঁ তো কমিব তো 1 सुनिए आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे क्या सोचे कि दुनिया ने दो या जाना मुझे घर नहीं इनको विचारों की है जड़ वही ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास में हम गरीब बात में फिर भी जी चारी ए अतीत की चादर ओढ़े खोया তো আৰু এটা নিয়ম আছে এইটো কৰিলে বোলে পেটটো কমে এইটো বহুত কষ্ট হয় হ'লেও কৰিব লাগিব নিজৰ শৰীৰৰ কাৰণে তো বেছি টাইম নোৱাৰোঁ 2 মিনিটমান পাৰিম চাগে কেইমিনিট হ'ল বাৰু কেইমিনিট হ'ল চাচোন তো মই ফ্ৰেছ হৈ ধূপ জ্বলাই আহি গ'লোঁ এতিয়া চাহ অলপ খাই ল'ম চাহ বনাই আনিছোঁ তো চাহ খাম চাহটো খাই লওঁ চাহৰ লগত আজি আছে বিস্কুট কুৰকুৰি তাৰপিছত এইটো গোমধান আৰু লাল চাহ ইমান গৰম মানে আজি কি ক'ম তো এতিয়া এতিয়া টাইম হৈছে ৰাতি 11টা তো এতিয়া কি কৰিম মই এতিয়া শুই থাকিম তো আজিৰ ব্লগটো ইয়াতে সামৰি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ গুড নাইট চবকে